সকলোকে স্বাগতম। আজি ৰাতিপুৱাতে বিহুৰ কাপোৰ পিন্ধি মই যাব লৈছোঁ লগৰ এজনী ঘৰলৈ। তাই মানে আজি বাৰ্থডে, সেইবাবে আমি তাইক সৰুকৈ ছাৰপ্ৰাইজ এটা দিম বুলিয়ে ভাবিছোঁ। আপোনালোকে আকৌ নাভাবিব এইজনী যে ঘৰতে নাথাকে বুলি। আমাৰ ঘৰত থাকিবলৈ হ'লে আচলতে এখন ডাঙৰ হৃদয়ৰ প্ৰয়োজন, আৰু মোৰ হৃদয়খনটো একদম সৰু। লগৰজনীৰ ঘৰলৈ যোৱাৰ আগতে টিউশ্যন কৰিবলৈ আহিছিলোঁ। টিউশ্যন শেষ কৰি এতিয়া মই আহি আছোঁ তাহাঁতৰ ঘৰলৈ। কেক নোহোৱাকৈ জানো বাৰ্থডে পালন কৰিব পাৰি, সেইবাবে সোমালোঁ কেক ল'বলৈ। আৰু আজি মোক সহযোগী হৈছে অমৰ দা আৰু দীপামণি। মানুহ তিনিটা, বাহন এখন বাবে মেইন ৰাস্তাকণ মই টেম্পুতে আহিলোঁ। এনেই ভিতৰডোখৰ ইহঁতৰ লগতে যাম বাৰু। এয়া আমাৰ বাৰ্থডে গাই। নতুন বছৰ হেনো নতুন ঘৰতহে কেক কাটিব। লোকে নতুন বছৰ বুলি বেয়া গুণ ত্যাগ কৰে, আমাৰ আকৌ দাদাই নতুন বছৰ বুলি চুলিখিনিকে বিসৰ্জন দিয়ে। বাৰ্থডে বুলি খানাও আজি আমি নতুন ঘৰতে খাইছোঁ দেই। এইফালৰ জানপুৰীয়া ৰাস্তাটো নে বহুত ধুনীয়া, আৰু ক'ৰবালৈ আহি তাতে নতুন কাপোৰ পিন্ধি জানো ফটো আৰু ভিডিঅ' নবনোৱাকৈ থাকিব পাৰোঁ। অমৰ দাই এতিয়া ঘৰলৈ গ'ল, আমিও আহি আছোঁ এতিয়া। কাইলৈ আকৌ